মানুহখিনি আতংকময় পৰিৱেশ আছে, তেওঁলোকৰ ৰাতি টোপনি নাই। কাৰণ হাগ্ৰামা মহিলাৰীৰ চলাহী কথাত ভুল গৈ BTC অঞ্চলৰ মুছলমানসকলে তেওঁক ভোট দি মানে ভুল এটা কৰিলে যে এই কথাখিনি উপলব্ধি কৰিছে। गोजोन्थों लोगोफोर, नोंथांमोनाथ' ससे इन्ट्र' भिडिअ'आव नायनानै बुजिखाबाय। माने बाथ्राया जादों आरोखि ना, बावखुंग्रि बियाबाव आरोखि ना, हाग्रामा महिलारी सारा जोंनि मानगोनां BTCनि हाग्रामा महिलारी सार बिथाङा आरोखि ना, माने मुस्लिम जायगायावहाय माने इभेक्सन खालामनो थांदों होननानै बुंदों आरोखि ना। ओमफ्राय दा गामिनि रायजो राजाफ्रा बिसोर मा बुंदों, माने सिगांहाय हाग्रामा महिलारी सारा माने भट बिदोंनो आरोखि ना, इभेक्सन खालामा नोंसोर आंनो भट हो होननानै बुंदोंमोननो आरोखि। ओमफ्राय दा मा जाखो, भटआ देरहाखांनानै इभेक्सन खालामनो फैदों, बेखौ जों माब्लाबाबो गनाया होननानै गोबां रोखोमनि खोथा बुंनायखौ जों ससियेल मिडियानि गेजेरजों नुनो मोन्दों आरोखि ना। रायजोफोर नोंथांमोना नायलां जोंनि मानगोनां हाग्रामा महिलारी सारखौ मा बुंदों बिसोरो, नोंथांमोननो आं बे भिडिअनि गेजेरजों देखायलांगासिनो दङ। नोंथांमोना नायलांदो, बुजिदो, नोंथांमोननि बुजिनायनिफ्राय कमेन्ट सेक्सनाव फोरमायहरबानो जाबाय आरोखि दै लोगोफोर। होमबा आं भिडिअखौ देखायलांनि, नायलांदो। BPF আৰু BJP চৰকাৰে বাওখুংগ্ৰি সমষ্টিৰে মালেগাঁও অঞ্চলত য'ত উচ্ছেদ হ'ব সেই উচ্ছেদস্থলীত আহিছিলোঁ। ইয়াত ৰাইজৰ লগত মত বিনিময় কৰিলোঁ। ৰাইজৰ এটাই দাবী, কোনো পধ্যেই এই উচ্ছেদ তেওঁলোকে মানি নলয়। আৰু আমি এজন মুছলমান যুৱক হিচাপে হাগ্ৰামা মহিলাৰী আৰু BJP চৰকাৰ যিটো আছে তেওঁলোকক অনুৰোধ জনাইছোঁ, এই নিৰীহ এই খিলঞ্জীয়া মানুহখিনিক আপোনালোকে কোনো পধ্যেই যাতে উচ্ছেদ নকৰে। ইয়াত তেওঁলোকৰ পূৰ্বপুৰুষ শুই আছে। আমি দেখিছোঁ ইয়াত এটা কবৰস্থান আছে, সেই কবৰস্থানত পূৰ্বপুৰুষসকল তাত শুই আছে, মছজিদ এটা আছে, ঈদগাহ এটা আছে। এতিয়া চৰকাৰে উচ্ছেদ কৰিম বুলি কোৱা কথাটো হাগ্ৰামা মহিলাৰীৰ মুখৰ পৰা শুব নাপায়। কাৰণ এইজন হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনৰ আগত কৈছিল BTC অঞ্চলত বসবাস কৰা প্ৰতিজন ভূমিহীন মানুহক ভূমিৰ পাট্টা দিয়া হ'ব। এতিয়া চৰকাৰ অহাৰ পিছত এইজন হাগ্ৰামা মহিলাৰী কথাৰ খুৰ সলনি হ'ল। তেওঁ এতিয়া মাটি কাঢ়িহে ল'ব বিচাৰিছে। এই কথাত আমি কেতিয়াও একমত নহয়। আৰু যদি চৰকাৰে উচ্ছেদ কৰিব বিচাৰে তেতিয়াহ'লে নীতিৰ ভিতৰত যাওক। য'ত মেদি মাটি আছে সেইখিনি চৰকাৰক নালাগে, য'ত খাছ মাটি আছে বা চৰকাৰী মাটি আছে সেইখিনি হাগ্ৰামা মহিলাৰীক লাগে। এইটো কেনেকুৱা নীতি? হাগ্ৰামা মহিলাৰী কৈছিল খাছ মাটিত থকা মানুহখিনিক তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব, আৰু এতিয়া খাছ মাটিখিনি তেওঁক কাঢ়ি ল'ব বিচাৰিছে। ইয়াক খুবেই BTC অঞ্চলৰ মুছলমানৰ কাৰণে দুৰ্ভাগ্যজনক। আজি এই গাঁৱৰ মানুহখিনি, মালগাঁও অঞ্চলৰ মানুহখিনি আতংকময় পৰিৱেশ আছে, তেওঁলোকৰ ৰাতি টোপনি নাই। কাৰণ হাগ্ৰামা মহিলাৰীৰ চলাহী কথাত ভুল গৈ BTC অঞ্চলৰ মুছলমানসকলে তেওঁক ভোট দি মানে ভুল এটা কৰিলে যে এই কথাখিনি উপলব্ধি কৰিছে। আমি কৈছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক, তেওঁৰ যিখিনি চেলা চামুণ্ডা আছে BPF দলৰ নেতাকৰ্মী, চুলতান আলম, কামাল আজাদ, শ্বাহজাহান আলী আহমেদ আৰু যিসকল ভণ্ড জাতীয় নেতা, যিসকলে মানে চিঞৰি আছিল নিৰ্বাচনৰ আগত বোলে হাগ্ৰামা মহিলাৰীৰ চৰকাৰটো আনিব লাগে, তেওঁলোকে মানে এতিয়া জহাই ফুৰে বোলে তেওঁলোকৰ কাৰণে চৰকাৰ হৈছে। আজি ক'ত এবি আমচুৰ টাইচন হুছেইন, আজি ক'ত আমচুৰ ইমতিয়াজ হুছেইন, আজি ক'ত নেমচুৰ ৰাব্বানী হাফিজুল, তেওঁলোক ক'ত থাকিলে? এই মানুহখিনি যে আতংকময় পৰিৱেশত আছে, তেওঁলোকে আহক ৰাইজৰ ওচৰত, ৰাইজৰ অৱস্থা বুজ লওক, ৰাইজে কি অসুবিধাত আছে, ৰাইজে কি বিচাৰি আছে। আজিলৈকে জাতীয় সংগঠনৰ নেতৃবৃন্দই এই অঞ্চলত আহি ৰাইজৰ ওচৰত থিয় নিদিয়াটো এই অঞ্চলৰ ৰাইজে দুখ প্ৰকাশ কৰিছে।